নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আমি যে ব্যৱহাৰ কৰোঁ এৰী কাপোৰ, সেই এৰী কাপোৰৰ সূতাটো কেনেকৈ প্ৰস্তুত কৰা হয়, সেই সূতাটো ক'ৰ পৰা কেনেকৈ হয়, এই গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক। সেয়া চাওক, কণীবিলাক ফাটিখিনি পলু ওলাইছে। এই যে কণীৰ পৰা ওলাইছে এই পলুবিলাকে এৰাপাত খায়। সেই এৰাপাত খাই সি ডাঙৰ হ'ব আৰু ডাঙৰ হৈ সি এৰী কপোন সৃষ্টি কৰিব আৰু সেই এৰী কপোনৰ পৰাই এৰী সূতা প্ৰস্তুত হ'ব। আপোনালোকে শেষলৈকে চাই থাকক ভিডিঅ'টো, তেতিয়া গম পাব। এইবোৰ হৈছে এৰাপাতৰ গছ। এই এৰাপাতৰ গছৰ পাতবোৰে এৰী পলুৱে খায়। এই পাতবোৰে এৰী পলুৱে খায়। এইটো হৈছে 4 চাল কাটাৰ পিছত ইমানখিনি ডাঙৰ হৈছে। ছয় 7 দিনমান পাত খোৱাৰ পিছত, এৰাপাত খোৱাৰ পিছত এই পলুখিনি ইমানখিনি ডাঙৰ হৈছে আৰু ই অহাকালিলৈকে পকিব আৰম্ভ কৰিব। আৰু পকাৰ পিছত কেনেকৈ ৰখা হয় আৰু ই কেনেকৈ সূতা গাঁঠে আপোনালোকে চাই থাকক, মই দেখুৱাবলৈ চেষ্টা কৰিম। পকা এৰী পলুবিলাক ইয়াতে ৰখা হয় আৰু এই পলুবিলাকে ইয়াতে থাকি এনেকৈ কপোনটো বান্ধে। এই কপোনটোৰ পৰাই সূতা প্ৰস্তুত কৰা হয়। এইটো কপোন, এইবিলাক পকা পলু, এইবিলাক পকা পলু ইয়াতে ৰাখিছে। এই পকা পলুৱে সূতাটো কপোনটো গাঁঠিব, তাৰ পৰাই সূতা প্ৰস্তুত কৰা হয়। এই কপোনটোৰ পৰাই এনেকুৱা এৰী সূতা প্ৰস্তুত কৰা হয় আৰু এই সূতাৰে এৰী কাপোৰ বনোৱা হয়। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লগতে লাইক শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যিসকল লোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি যেন। থেংক ইউ।